আজি মই বনাব লৈছোঁ গুড়ৰ পায়স। প্ৰথমে মই গাখীৰখিনি উতলাই ল'ম। ইয়াত গাখীৰ 1 লিটাৰ লৈছোঁ। মিনিটৰ কাৰণে উতলাই ল'ম। চাউল লৈছোঁ 50 গ্ৰাম, গুড় এবাটি, কাজু কিচমিচ আৰু তেজপাত 2 খিলা। গাখীৰখিনি মই আৰু অকণমান শুকাবলৈ দিম। এতিয়া মই চাউলখিনি দি দিছোঁ ইয়াত। আৰু কাজু কিচমিচ লৈছিলোঁ, এইখিনি দি দিছোঁ। চাউলখিনি সিজা হৈ গৈছেগৈ। এতিয়া মই গুড়ৰ চিৰাপটো বনাই দিম। এতিয়া গুড়ৰ চিৰাপটো বনাই ল'ম। তাৰ কাৰণে লৈছোঁ 1 কাপ পানী আৰু গুড়খিনি ঢাকি দিম। এইখিনি 10 মিনিটমান গৰম কৰি ল'ম। গুড়ৰ চিৰাপটো হৈ গ'ল। এতিয়া মই বন্ধ কৰি দিম। এতিয়া গুড়ৰ চিৰাপখিনি পায়সত ঢালি দিছোঁ। এতিয়া আমাৰ পায়সখিনি ৰেডি হৈ গ'ল।